নমস্কাৰ। ঘৰত যদি মই অকলে থাকোঁ, প্ৰায় মই মেলি লওঁ মোৰ প্ৰিয় কোনো উপন্যাস অথবা কবিতাৰ কিতাপ আৰু তাৰ কোনো মোৰ প্ৰিয় পৃষ্ঠা। আজি মই মেলি লৈছোঁ ৰত্না দত্তৰ উপন্যাস মধুৰতম সময়। এই উপন্যাসখন প্ৰকাশ পাইছিল নৱেম্বৰ মাহৰ 2008 চনৰ নৱেম্বৰ মাহত। দাম আছিল তেতিয়া ৬৬ টকা। উপন্যাসখনৰ কাহিনীভাগ লোৱা হৈছে সপোনজ্যোতি ঠাকুৰৰ ৰেডিঅ' নাটক মধুৰতম সময়ৰ পৰা। সেই নাটকখনৰ এয়া উপন্যাস ৰূপ। নাটকখনে 1999 চনত পৰা ৰেডিঅ'ত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে প্ৰচাৰিত হৈ আমাৰ দৰে, সেই সময়ত আমি যথেষ্ট কম বয়সীয়া আছিলোঁ, আমাৰ দৰে লোকসকলৰ মনতো যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। এই উপন্যাসখন সম্পৰ্কত ডক্টৰ হীৰেণ গোহাঁয়ে কৈছে, মোৰ ধাৰণাত ৰশ্মিৰ দৰে চৰিত্ৰ সাম্প্ৰতিক অসমীয়া সাহিত্যত বিৰল। ব্যক্তি হিচাপে ৰশ্মিৰ ব্যক্তিত্ব আৰু চৰিত্ৰ বলিষ্ঠভাৱে পৰিস্ফুট। আকৌ তেওঁ আমাৰ সমাজ আৰু সময়ৰ সৎ আৰু সংবেদনশীল পৰ্যবেক্ষক ৰূপে কাহিনীত এক কেন্দ্ৰীয় ভূমিকা লৈছে। কিতাপখন মৰ্মস্পৰ্শী আৰু চিত্ৰ আলোড়নকাৰী। উপন্যাসখনৰ মোৰ প্ৰিয় পৃষ্ঠা এটা মই আজি পঢ়ি আপোনালোকলৈ আগবঢ়াইছোঁ। সেইদিনা ছেমিনাৰৰ পৰা উভতাৰ পাছত সন্ধিয়াটো ৰশ্মিৰ মনটো সেই প্ৰফেচৰজনৰ বক্তৃতাৰ স্মৃতিয়ে শান্ত সমাহিত হৈ থাকিল। ৰাতিলৈ তেওঁৰ সেই মোহনীয় কণ্ঠ, মোহনীয় ভংগী, মোহনীয় বক্তৃতাই সেই গীত হৈ সুৰ হৈ তাইক শুৱাই দিলে। এই মাটিৰ চাকি জ্বলাই দিলে গোটেই ৰাতি এটা শিখা জ্বলি থাকিব। সেই চাকিৰ নিশাৰ আগভাগতে জ্বলা শিখা আৰু পিছ নিশা জ্বলা শিখা একেনে? নহয়। তেনেহ'লে এই বেলেগ বেলেগ প্ৰহৰৰ শিখা বেলেগ নেকি? সেয়াও নহয়। গোটেই নিশা নিৰৱচ্ছিন্নভাৱে এই শিখা জ্বলি আছে। এইদৰে জীৱন শিখায়ো কাৰ্যকাৰণবশতঃ সময়ে সময়ে নতুন ক্ষেত্ৰ অধিকাৰ কৰি আছে। ছেমিনাৰৰ শেষৰ দিনা অন্য এক প্ৰশ্নোত্তৰ পৰ্ব চলি থকাৰ সময়ত সেই বক্তাজনক ৰশ্মিয়ে কলেজৰ কৰিডৰত খোজকাঢ়ি থকা দেখা পালে। বৃদ্ধই বোধহয় দূৰৰ পৰা প্ৰশ্নোত্তৰ পৰ্বও শুনি আছিল আৰু নিজৰ হাত ভৰিও পোনাইছিল। ৰশ্মিয়ে তেওঁৰ ওচৰ পালেগৈ। ছাৰ, বৃদ্ধই তেওঁৰ চকুৰ দৃষ্টি নিবদ্ধ কৰিলে। তাই অলপ সময় ৰৈ থাকিল। তোমাৰ কিবা প্ৰশ্ন আছে যেন পাইছোঁ। ৰশ্মিয়ে তৎপৰ হৈ উঠিল। হয় ছাৰ, মোৰ কেইটিমান প্ৰশ্নই কিছুদিন ধৰি আমনি কৰি আছে। আপোনাৰ বক্তৃতাত তাৰ উত্তৰ পোৱা নাই, কিন্তু এনেকুৱা ধাৰণা হৈছে যেন আপোনাৰ ওচৰত উত্তৰ আছে। মই বিচাৰিলেই পাম। হয় নেকি? বৃদ্ধই সন্মুখত ৰৈ থকা সৰু ছোৱালীজনীৰ আৱেগ ভৰা কথাত সশব্দে হাঁহি উঠিল। সোধা, তোমাৰ প্ৰশ্ন সোধা। চিৰদিন উত্তৰ বিচাৰি ফুৰা প্ৰশ্নটো ৰশ্মিৰ মুখেৰে ওলাই আহি বতাহত ধ্বনিত হ'ল। ছাৰ, সুখ কি? ইয়াক কেনেকৈ পাব পাৰি? তেওঁ আকৌ অকণমান হাঁহিলে। ডাঙৰ প্ৰশ্ন কৰিলা। আহা, ৰ'দত বহি তোমাৰ কথাৰ উত্তৰ দিম। এইকেইদিন ঠাণ্ডা পৰিছে নহয়নে? ৰশ্মিয়ে কাষৰ ক্লাছৰুম এটাৰ পৰা চকী এখন উলিয়াই আনিব খুজিছিল। বৃদ্ধই বাধা দিলে। নালাগে, ব'লা হ'ব, বননিতে বহিম। চাওঁ বননিত বহি সুখ লাগে নে নালাগে। ৰ'দৰ তপত হৈ বননিয়ে আমালৈ সুখ সাঁচি ৰাখিছেনে নাই? তাইৰ প্ৰশ্নৰ উত্তৰত যেন বৃদ্ধই কণ্ঠেৰে অমৃত নিগৰিছিল আৰু তাই হৃদয় ভৰি পাণ কৰিছিল সেই অমৃত। তাই আজলি পাতি পাণ কৰিও শেষ কৰিব পৰা নাছিল সেই অমৃত ৰস। সুখ হৈছে সপোনৰ দৰে এটা ধাৰণা। সুখক তুমি পখিলা বুলি ভাবি ধৰিব খুজিবা, হৈ পৰিব দৌৰি ফুৰা বিজুলী। বৃদ্ধই নিজৰ জীৱনৰ উদাহৰণেৰে ৰশ্মিক বহু কথা ক'লে। সৰুতে যিটো ঘৰত তেওঁৰ জীৱন অতিবাহিত হৈছিল, সেইটো আছিল এনে এটা ঘৰ যে বৰষুণ দিলেই পানী পৰা ঠাইবোৰত বাল্টি চৰিয়া পাতিব লাগে। তেতিয়া তেওঁ আৰু তেওঁৰ ভাই ককাইসকলে এটাই মাত্ৰ সুখ স্বপ্ন দেখিছিল, সেইটো হৈছে পানী নপৰা ঘৰ। এতিয়া বন্ধৰ দিনত নতুবা অন্য কাৰণত যেতিয়া তেওঁ তেওঁৰ ককাই ভাই বাই ভনীসকলক লগ পায়, তেতিয়া তেওঁলোকে পানীৰ টোপাল ঘৰৰ ভিতৰত খেদি ফুৰা দিনবিলাকলৈ মনত পেলায়। এতেকে পাব নোৱাৰা বস্তুৰ প্ৰতি আকাংক্ষাকে সুখ বুলিবও নোৱাৰি। আনহাতে সুখ মৰীচিকাও নহয়, কিয়নো থকা বস্তু এটাৰ নামত নথকা বস্তু এটাৰ নামেৰে তুলনা কৰিব নোৱাৰি। সেয়েহে বুদ্ধইও কৈ গৈছিল, জন্মত দুখ, ৰোগত দুখ, জৰা মৰণত দুখ, ভালপোৱাজনৰ লগত মিলনত দুখ, ভালপোৱাজনৰ পৰা বিচ্ছেদত দুখ। ৰশ্মিয়ে মানুহজনক নিজৰ জীৱনৰ কিছু ঘটনাৰ কথা ক'লে। মানুহজনে আগ্ৰহেৰে শুনিলে। ছাৰ, মোৰ স্বামীয়ে সুখ বিচাৰিছিল। সুখ শব্দটো তেওঁ বাৰম্বাৰ উচ্চাৰণ কৰিছিল। মানুহজনে ৰশ্মিক আৰু বহু কথা ক'লে। মানুহৰ সুখ দুখবোৰ হৈছে মহা মূল্যৱান অলংকাৰৰ দৰে। কেতিয়াবা উলিয়াই চাই মানুহে তাৰ সৌন্দৰ্য উপভোগ কৰে, হাতত লৈ তাৰ ওজন নিৰূপণ কৰে, কিন্তু সদায় সেইবোৰ হাতত লৈ নুফুৰে। ৰশ্মিক স্বীকাৰোক্তি কৰাৰ দৰে বৃদ্ধ ক'লে, ছাৰ,
মই কাৰো ওপৰত কোনো অভিযোগ ৰখা নাই। মাৰ ওপৰত, দেউতাৰ ওপৰত, ৰঞ্জনৰ ওপৰত বা বন্ধু মহলৰ ওপৰত মোৰ কোনো অভিযোগ নাই। সেই ল'ৰাজনৰ নাম ৰঞ্জন হ'বলা। ৰশ্মিয়ে বহু কথাই ক'লে। তেওঁ মানুহজন যেনেকৈ এজন ভাল বক্তা, তেনেকৈ এজন ভাল শ্ৰোতাও। মানুহজনে আকাংক্ষাৰ জন্ম আৰু লালন পালন কেনেকৈ হয় সেই কথাও ক'লে। ধৰ্মগ্ৰন্থবোৰতে স্বৰ্গসুখৰ আকাংক্ষাৰ বিনিময়ত মৰ্ত্যত ভাল কাম কৰিবলৈ কোৱা হয়। আকাংক্ষাৰ শেষ আছে জানো? মানুহৰ আকাংক্ষাৰ শেষ নাই বাবেই পৃথিৱীত আলেকজেণ্ডাৰ হিটলাৰৰ জন্ম হয়, মাল্টিনেশ্যনেলৰ আগ্ৰাসন আৰম্ভ হয়। ৰশ্মিয়ে বহু কথাৰ উত্তৰ পাইছিল। আন নহ'লেও নিজৰ আকাংক্ষাক সীমাবদ্ধ কৰিবলৈ সংকল্প লৈছিল। তাতেই সুখৰ বীজ নিহিত আছে বুলি ধাৰণা কৰিছিল। মানুহজনৰ ওচৰত সুখ সম্পৰ্কীয় শেষ প্ৰশ্ন বুলি ভাবি ৰশ্মিয়ে আৰু এটা প্ৰশ্ন কৰিলে। ছাৰ, কিছুমানে সুখ বিচাৰি নিজৰ জীৱন বিপন্ন কৰি হাতত অস্ত্ৰ লৈ সমাজৰ পৰিৱৰ্তন বিচাৰে। সেইখিনিতেই স্বৰ্গসুখৰ দৰে এটা ফাঁকিৰ প্ৰশ্ন আছে। যদি তেওঁ পৰিৱৰ্তন বিচাৰি বন্দুক লওঁতে সন্তুষ্ট নোহোৱাকৈ কৰিছে, তেন্তে সেয়া ভণ্ডামী। নিজৰ জীৱন বিপন্ন কৰোঁতে যদি তেওঁ সন্তুষ্ট, তেন্তে বেলেগ কথা। ইয়াৰ পিছত বৃদ্ধই ৰশ্মিক জীৱনৰ এক মধ্যম পন্থাৰ কথা ক'লে। ধৰা, খুব টানকৈ যদি বীণাৰ তাঁৰ এডাল বন্ধা যায়, তেনে সেই তাঁৰ ছিগি যাব, আৰু বেছি ঢিলা হ'লেও সেই বীণাৰ সুৰ নুঠিব। ৰশ্মিয়ে বৃদ্ধৰ লগত কথা পাতি থাকোঁতে কিমান সময় অতিবাহিত হৈ গৈছিল গমেই পোৱা নাছিল। বক্তৃতা মঞ্চত প্ৰশ্নোত্তৰ পৰ্ব শেষ হোৱাৰ সংকেতধ্বনি বাজিল। বৃদ্ধই ক'লে, এইবাৰ উঠিব লাগিব। বাৰু এটা কথা কোৱাচোন, এই উমাল ৰ'দকণ লৈ এই বুঢ়াৰ লগত বহি তোমাৰ সুখ লাগিলনে? তেওঁ সশব্দে হাঁহি উঠিল। ৰশ্মিয়েও হাঁহিত যোগ দিলে। বৃদ্ধ যোৱাৰ পিছত ৰশ্মি সেই ঠাইটুকুৰাতে পুনৰ বহি পৰিল। অলপ সময় পাছতে মাইক্ৰফোনত বৃদ্ধৰ কণ্ঠৰ অমৃত ভাহি আহিল। কিবা দৰ্শনৰ ভেটিত যদি আত্মঘাতী মুক্তি অন্বেষণত মানুহ প্ৰবৃত হয় আৰু আনৰ প্ৰতি যদি আসক্তি নোহোৱা হয়, তেনে প্ৰেমৰ মূলেই শুকাই যাব। আসক্তিবিহীন প্ৰেম প্ৰীতি কল্পনা কৰা যায়নে? ধন্যবাদ।